নমস্কাৰ, মোৰ অনিতা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছে লাকি, মই আৰু ঋতিকা, আমি তিনিজনী আজি ওলাই আহিছোঁ চিনেমা চাবৰ কাৰণে। তাৰ পাছতে আমি আহি পালোহি ৰংঘৰ চিনেমা হল তিনিচুকীয়াত থকা। আৰু আহি পেলাই প্ৰথমে আমি টিকট কাটি ল'লোঁ। আৰু বৰ্তমান সময়ত ফেমাছ হৈ থকা আমি চুপাচুপি নামৰ চিনেমাখন চাবলৈ আহিছোঁ। আৰু তাৰ পাছতে চিনেমাখন ষ্টাৰ্ট হ'ল। এখন ৱেব ছিৰিজৰ পৰা যে আমি ইমান ধুনীয়া এখন চিনেমা চাবলৈ পাম ভবাই নাছিলোঁ। বহুত বেছি ভাল লাগিলে চিনেমাখন চাই। আপোনালোকে যিসকলে চিনেমাখন চোৱা নাই, মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে চিনেমাখন অতি সোনকালে চাই লওক। আৰু অসমীয়া চলচ্চিত্ৰ জগতখন এনেদৰে আগবাঢ়ি যোৱা দেখি বহুত বেছি ভাল লাগিছে। তাৰ পাছতে চাই বৈ আমি এয়া খাবলৈ আহিলোঁ ম'ম'। যাওঁতে বোলো ম'ম'কে খাই যাওঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।